কাঢ়িব নৌপাৰতে লয় দিবলৈ চাই কান্দে ৰাতি পৰে গুড ইভিনিং এভৰিৱান এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি আছে আমাৰ তাত মানে দক্ষিণপাট জাগিয়ালত বিহু ফাংচন। তো সেইকাৰণে মা ৰেডি হৈ আছে, মায়ে নাচিব বোলে জেং বিহু। আৰু এইফালে ভণ্টি ওলাই আছে, তাইও নাচিব কিবা। আৰু মাৰ ফাইনেল লুকটো দেখাইছোঁ ৰ'ব। আৰু ইয়াৰ চাওক মাৰ ফাইনেল লুক কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন বাৰু। মা বাৰু ধুনীয়াই, আৰু আপোনালোকে ক'ব কেনেকুৱা লাগিছে। আৰু আজি পূৰা বিহু নাচিব আমাৰ মায়ে। ময়ো ৰেডি হৈ লৈছোঁ, একেবাৰে যাওঁ বোলো। আৰু ফাৰ্ষ্টতে মাৰ কাৰণে এটা লাইক কৰি দিব দেই, আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট কৰিব। আৰু মাৰ লগতে ময়ো ৰেডি হৈ ল'লোঁ এনেকৈ। তাৰপিছতে এতিয়া যাওঁ ফাংচন চাওঁগৈ, আৰু আপোনালোকে চাব লওক। আৰু মাহঁতে নাচি আছে, ৰাতিও বহুত হৈছেহি, মোৰ বিৰাটেই টোপনি ধৰিছে। আৰু ঘৰলৈ যাম, আৰু তাৰ আগতে অকণমান মানে এতিয়া 1:50 হৈছে, আৰু ঘৰলৈ যামগৈ। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।